হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ'লৈ আকৌ আগবাঢ়ি আহিলোঁ। আজি এই ভিডিঅ'টো কেৱল মাত্ৰ আপোনালোকৰ বাবেও বনাইছোঁ। আহকচোন আপোনালোকৰ বাবেনো কিয় বিশেষকৈ এই ভিডিঅ'টি বনালোঁ তাকে চাওক। আহক দেখাই আছোঁ। এয়া বাৰু দেখিব পাৰিছেনে, আমাৰ গৃহত আজি সৰগৰ পাৰিজাত ফুলিছে। মই বাৰু আপোনালোকক নেদেখুৱাকৈ থাকিব পাৰোঁনে? এয়া চাওকচোন, পাৰিজাতপাহি ইমান ধুনীয়াকৈ ফুলিছে। সৰগৰ পাৰিজাতপাহি আমাৰ ঘৰত পাৰিজাত ফুলা এয়া এইবাৰে ২ নম্বৰ বাৰ হ'ব। আগতেও এপাহেই ফুলিছিলে, এইবাৰো এপাহেই ফুলিছে। এয়া চাওক, মই ফটো দুকপিমানো দি দিম ভিডিঅ'টোৰ লগতে, আপোনালোকে চাব। এই সৌভাগ্যখন আপোনালোককো দেখাম বুলি এই ৰাতিখন ভিডিঅ' কৰিলোঁ। ভিডিঅ'টি চাই ভাল পালে লাইকো কৰিব, কমেণ্টো কৰিব আৰু চেনেলটি আগলৈ আগবাঢ়ি যাবলৈ অকণমান সহায় কৰিব। এয়া চাওক, এতিয়া ৰাখিছোঁ। আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিম। এয়া চাওকচোন, ওচৰৰ পৰা দেখাই দিছোঁ ফুলপাহ। এয়া চাওক, ইমান ধুনীয়াকৈ ফুলিছে। এয়া চাওক, ইমান ধুনীয়া ফুল। সৰগৰ পাৰিজাত সকলোৱে দেখিব লাগে, হয় নাই বাৰু? সকলোৱে সৌভাগ্যখন মিলিব লাগে। আজিলৈ আহোঁ, আপোনালোকলৈ শুভৰাত্ৰি জনালোঁ। বাই বাই।